হেল্ল' গাইজ, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিবলৈ পাইছে জুইত বহাই দিছোঁ এয়া তাৱাত চাউল আৰু আজি বনাই আছোঁ আমি সান্দহ। তো এয়া মায়ে ভাজি আছে সান্দহ। আৰু এতিয়া এইখিনি ভাজা হৈ গ'ল, তো এইখিনি লৈ লৈছোঁ আমি কাঁহীতকৈ আৰু এতিয়া এইখিনি ঢালি দিম ঢেঁকীত। এয়া দেখিবলৈ পাইছে আৰু এইফালে মই দিচাক বহাই দিছোঁ ঢেঁকীৰ কাষত আৰু মই দি আছোঁ পুৰা ঢালি। তো আপোনালোকে এনেকৈ বনাইনে? বিহু বুলি ক'লেতো জানেই সান্দহ পিঠা চব লাগিব এইবিলাক। তো সেইকাৰণে আজি আমি এইফালে সান্দহ বনাই আছোঁ ইয়াত। আৰু একেটা কাম কৰি থাকিলে পুৰা ভাগৰ লাগি যায়, তো সেইকাৰণে আহিলোঁ আমাৰ দিচাহঁতৰ পিছফালে। এইফালে সিহঁতৰ কিবা কিবি শাকৰ খেতি কৰিছে, মই ভাবিলোঁ তাকে অকণমান দেখাই দিওঁ। এইফালে কৰিছে চুকা শাক, কাৰণ চুকা শাকটো আমাক বিহুত লাগিবই। আৰু এইফালে কিবা এইটো বিহাৰৰ শাক কৰিছে, এয়া ওলকবি। আৰু এইফালে আছে পালেংখিনি মানে মৰিয়ে গৈছে। আৰু এয়া পুৰা লাইন লাইনকে বেঙেনা লাও গোটেই কৰি দি দিছে। এইবাৰ পুৰা বেঙেনা খাবলৈ পাম আৰু এইফালে আছে আলু আৰু এইকেইটা পুৰা ব্যস্ত। এইফালে এইবিলাক কিবা কল চলৰ খেতি কৰিছে আৰু এটা বস্তু মই দেখাই আছোঁ। এইফালে কৰিছে ধনিয়া, তো আজিকালিতো ধনিয়াটোৱে মেইন। আৰু এইফালেতো বেলিকা আৰু এইজনীতো কোন চিনি পাইছে। তো এতিয়া আহিলোঁ মই ঘৰলৈ আৰু এইফালে চৌকাত বহাই দিছোঁ চব্জি। কাৰণ সিহঁতে যিহেতুকে তাতে ঢেঁকীত লাগি আছে, তো ভাতটো ময়ে বনাব লাগিব। তো সেইকাৰণে এতিয়া মই বহাই দিছোঁ এয়া চব্জি। চব্জিটো হয় মানে এয়া মই বহাই দিছোঁ গেছত ভাত। এয়া লৈ ল'লোঁ আলু আৰু পিঁয়াজ। তো মাংসৰ কাৰণে এইখিনি ৰেডি কৰি আছোঁ। তাৰপাছত এইফালে মছলাখিনি গোটেই যোগাৰ কৰি লৈ ল'লোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ মই মাংস। আৰু এইফালে বহাই দিছোঁ মই মাংস। আৰু এইফালে মাংস বহাই এইফালে আনিব গৈ আছোঁ মই ধনিয়া। আৰু দেখিবলৈ পাইছে এইফালে আমাৰ ঘৰৰে গাছ কাটি আছে, তো এইফালে পুৰা মিচিঙেৰে গাছ কাটি আছে। আৰু এতিয়া মই গৈ আছোঁ তুলিবৰ কাৰণে ধনিয়া। তো ব্লক ধনিয়াবিলাক মানে গোটেই ফুলিয়ে গ'ল, মানে আগতীয়াকৈ হোৱা ধনিয়াটো এয়া মানে ডাঙৰ হৈয়ে গ'ল ধনিয়াবিলাক। তথাপিতো অকণমান লৈ লৈছোঁ, কাৰণ মাংসত ধনিয়া নিদিলে যে টেষ্টটো নাহে। এইফালে আমাৰ বগী দুটাই পুৰা সোৱাদ ব্যস্ত আৰু এতিয়া দেখিবলৈ পাইছে আমাৰ মাংস অলমষ্ট হৈছে। এয়া দেখিবলৈ পাইছে পুৰা কালাৰ উঠি গৈছে মাংসত। আৰু এতিয়া মই মাংসখিনি নমাই থৈ দিওঁ। আৰু এটা কথা জানেনে নাজানে, মাংসত যেতিয়া এনেকুৱাকৈ উতলিব তেতিয়া গম পাব যে মাংসখন হৈছে। মাংস বুলি নহয়, যিকোনো আঞ্জা মানে এনেকৈ উতলিলে গম পাই যাব যে হৈছে। আৰু এয়া হৈছে কমলা টেঙাৰ বাকলি, ইয়াৰে মই কিবা এটা বনাম। তো নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখাই আছোঁ কি বনাম। আৰু এতিয়া আমি গৈ আছোঁ পথাৰত টেঙা আনিবৰ কাৰণে, অমৰা টেঙা। এইডাল দেখা পাইছেনে অমৰা টেঙাৰ গছ। তো এতিয়া আমি ইয়াৰ পৰা অমৰা টেঙা পাৰিব লাগিব। তো ইহঁতক মই পাৰিবৰ কাৰণে দিলোঁ, কিন্তু সিহঁত দেখা পাইছেনে পুৰা মোবাইলত ব্যস্ত। ইয়াত আহি মানে সিহঁতে মোবাইল চোৱাত পুৰা ব্যস্ত হৈ গৈছে। আৰু এতিয়া এইফালে দেখিবলৈ পাইছে পথাৰৰ মাজত আমি আৰু এয়া লৈ লৈছোঁ টেঙা, লৈ মেলি আমি গৈ আছোঁ ঘৰলৈ। এইখিনি এতিয়া আমি কাটি কিনে খাম। তো ব'লক। এইফালে লৈ লৈছোঁ অমৰা টেঙা আৰু তেতেলী টেঙা দুটা মিক্স কৰি খালে পুৰা টেষ্টি লাগে। তো এয়া কাটি আছোঁ আমি। আৰু এয়া হৈ গ'ল ৰেডি গোটেইখিনি মিক্সচাৰ। আৰু এতিয়া আমি খাই লওঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।